লৈছোঁ সৰু মাছ আৰু ইয়াতে মই এতিয়া আদা নহৰু জলকীয়া দি দিম। এইখিনি এতিয়া অকণমান এনেকৈ ফ্ৰাই কৰি দিম মাছৰ লগতে। অকণমান দেৰি এনেকৈ ফ্ৰাই কৰি দিব। এতিয়া মই ইয়াত অকণমান নিমখ দি দিম। নিমখটো নিজৰ সোৱাদ অনুসৰি দি দিব। তাৰপিছত আকৌ অকণমান এনেকৈ ভাজি দিব। এতিয়া মই এইখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। কিছু টাইম এনেকৈ ফ্ৰাই কৰি ল'ব যাতে আদা নহৰুৰ কেঁচা কেঁচা গোন্ধটো গুচি যায়। আৰু এতিয়া মই ইয়াত পানী দি দিছোঁ অলপ। এনেকৈ পানী দি এইখিনি পানীখিনি দিয়া হ'ল আৰু এতিয়া মই ইয়াত ঢাকনিখন লগাই দিম কিছু টাইমৰ কাৰণে। এইখিনি ৰেডি হৈ গ'ল। এইখিনি এনেকুৱা যেতিয়া হ'ব তেতিয়া মানে গম পাব যে এইটো ৰেডি হৈ গৈছে। এইখিনি এনেকৈ ৰেডি হৈ গ'ল। মই বেলেগ এটা বাচনত আনি থৈ দিছোঁ।